unified in their actions. They worship and perform their duties. Good evening, ladies and gentlemen, esteemed guests, honorable dignitaries, respected teachers, dear parents, and all our lovely young stars. I, Darshana, extend a heartfelt welcome to all of you on this grand celebration of Nakshatra 2025. Tonight, under the shimmering skies of Jorhat, we gather not just for a musical evening. We gather to celebrate a century of soul, rhythm, and heritage. 100 years of Assamese music, 100 years of stories sung from the heart. We, the students of Shamford Fisheristic School, Jorhat, stand here with reverence and rhythm in our veins to pay tribute to two legends who shaped our musical destiny. Dr. Bhupen Hazarika, the soul of the Brahmaputra, and Zubeen Garg, the heartbeat of a generation. Their songs are not just melodies, they are movements, they are memories, they are the music of our lives. So tonight, let the stage become a river of rhythm. Let every note echo their legacy, and let every heart beat in harmony. This is our tribute. This is our celebration. This is the soul of Assam. Deep Jyoti, Param Brahma. Deep Jyoti, Janadharna. The act of lighting the lamp is the divine union. Oh dear lamp, wash away all our sins. With this thought in mind, it's now time to proceed with the lamp lighting ceremony and Guru Pranam. For this, it is my honor to hand over the microphone to Sumitra Pujari sir. Guru Brahma, Guru Vishnu, Guru Deva Maheshwara, Guru Sakshat Param Brahma, Tasmai Shri Guruve Namo. Shamford Futuristic School, Jorhator, এই দ্বাদশ বৰ্ষপূৰ্তিৰ অনুষ্ঠানৰ লগত সংগতি ৰাখি পৰম্পৰাগতভাৱে আমাৰ প্ৰতিটো স্কুলৰ প্ৰৱেশিকা পৰীক্ষাত অৱতীৰ্ণ হ'ব লগা ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিটো বেটছক আমি এই দিনটোতেই এটি গুৰু প্ৰণাম অনুষ্ঠানৰ জৰিয়তে একোজন অসমৰ শিক্ষা জগতৰ বিশিষ্ট ব্যক্তিৰ সান্নিধ্যত তেখেতসকলক সকলোকে গুৰু প্ৰণামী অনুষ্ঠানটো আমি সম্পাদন কৰোঁ আৰু এই অনুষ্ঠানটোৰ মাধ্যমেৰে আহিব লগা যি বাৰ্ষিক পৰীক্ষা আছে স্কুলৰ তাৰ বাবে আমাৰ ছাত্ৰ ছাত্ৰীসকলে সকলোৰে আশীৰ্বাদ লয় আৰু এই পৰম্পৰাৰ মাজেৰে আমি সকলো অৱগত যে যোৱা 3টা বৰ্ষত 100% ফলাফলেৰে Shamford Futuristic School যোৰহাটে এই পৰম্পৰাৰ যি সুপ্ৰভাৱ সে অনুভৱ কৰি আহিছে আৰু আজি এই দ্বাদশ বৰ্ষপূৰ্তি অনুষ্ঠানৰ লগত সংগতি ৰাখি কৰা এই গুৰু প্ৰণাম এই অনুষ্ঠানলৈ আমি আমন্ত্ৰণ কৰি আনিছো অসমৰ এজন বিশিষ্ট শিক্ষাবিদ অসমৰ ক্ৰীড়া জগতত এটা অতি চিনাকি নাম যোৰহাটৰ শংকৰদেৱ সেমিনাৰী স্কুলৰ প্ৰাক্তন শিক্ষক বিশিষ্ট ক্ৰীড়া সংগঠক ননী দত্ত ছাৰক মই ননী দত্ত ছাৰৰ লগতে আমাৰ পৰিচালনা কমিটিৰ সভাপতি ডক্টৰ পবিত্ৰপ্ৰাণ গোস্বামী ছাৰকো মঞ্চলৈ আগবঢ়াই নিবৰ বাবে অনুৰোধ জনাইছো মই আমাৰ স্কুলৰ ৰেক্টৰ ছাৰ আমাৰ প্ৰিন্সিপাল ছাৰ সকলোকে মঞ্চলৈ আহিবৰ বাবে অতিথিসকলক লৈ অনুৰোধ জনাইছো আমাৰ পৰিচালনা সমিতি
চালন সঞ্চালক দিগন্ত দাকো অনুৰোধ জনাইছোঁ মঞ্চত আহি এই বিশিষ্ট ব্যক্তিসকলক সংগ দিবৰ বাবে। প্ৰথমেই আমি বন্তি প্ৰজ্বলনেৰে আমাৰ কাৰ্যসূচী আৰম্ভ কৰিব খুজিছোঁ আৰু এই বন্তি প্ৰজ্বলন কৰিবৰ বাবে মই আজিৰ আমাৰ অনুষ্ঠানৰ এই গুৰু প্ৰণামৰ মুখ্য অতিথি ননী দত্ত ছাৰক অনুৰোধ জনাইছোঁ। আচ্ছা, মই আমাৰ হেডমিষ্ট্ৰেছ প্ৰিয়ংকা অনুৰোধ জনাইছোঁ ফুকনক ছাৰক সহায় কৰি দিবলৈ। ছাৰ ছাৰ চাকিটো জ্বলাই লওঁ। মই আমাৰ পৰিচালনা সমিতিৰ সভাপতি পবিত্ৰপ্ৰাণ গোস্বামী ছাৰক অনুৰোধ জনাইছোঁ আগবাঢ়ি আহিবলৈ। তেখেতে এগছি বন্তি প্ৰজ্বলন কৰিব। আমাৰ ৰেক্টৰ ছাৰকো অনুৰোধ জনাইছোঁ তেখেতো আগবাঢ়ি আহিব। মই আমাৰ HRD ফাউণ্ডেশ্যনৰ আৰু দুজন আমাৰ সঞ্চালক মণ্ডলীৰ সদস্য জয়ন্ত দত্ত আৰু দেৱজিৎ দত্ত দুয়োকে মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ এই গুৰু প্ৰণাম অনুষ্ঠানত অংশগ্ৰহণৰ বাবে। মই আমাৰ শিক্ষয়িত্ৰীসকলৰ লগতে সকলো শুভাকাংক্ষীক অনুৰোধ জনাইছোঁ এই মাংগলিক অনুষ্ঠানটোত এজলুকা উৰুলি ধ্বনিৰে এই অনুষ্ঠানটো মংগলময় কৰি তোলাৰ বাবে। এয়া এই বছৰ আমাৰ 10ম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব লগা ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষাৰ সুফল বিচাৰি পৰম্পৰাগতভাৱে আমি প্ৰতি বছৰ অনুষ্ঠিত কৰি অহা এই গুৰু প্ৰণাম অনুষ্ঠান আমি সম্পাদন কৰিবলৈ আগবাঢ়িছোঁ। এতিয়া মই আমাৰ আজিৰ মুখ্য অতিথি ননী দত্ত ছাৰক এখনি গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে আমাৰ বিদ্যালয়ৰ লগত ওতঃপ্ৰোতভাৱে জড়িত বিপাশা দত্তক অনুৰোধ জনাইছোঁ তেখেতে এখনি গামোচাৰে ননী দত্ত ছাৰক সম্ভাষণ জনাব। আৰু ৰুবিকা দত্তক অনুৰোধ জনাইছোঁ ছাৰক এটি ফুলৰ তৰাৰে সম্ভাষণ জনোৱাৰ বাবে। আমাৰ হেডমিষ্ট্ৰেছ প্ৰিয়ংকা ফুকনক অনুৰোধ জনাইছোঁ তেওঁ আমাৰ ছাৰলৈ অনা আমাৰ উপহাৰটি ছাৰক প্ৰদান কৰিব। আমি আমাৰ ছাৰলৈ আমি আগবঢ়াব খোজা সম্বৰ্ধনা পত্ৰখন পাঠ কৰি দিবলৈ মই আমাৰ অধ্যক্ষ
সুৰজিৎ চলিহা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। নমস্কাৰ। বৰেণ্য শিক্ষাবিদ ক্ৰীড়া সংগঠক পৰম শ্ৰদ্ধেয় ননী দত্ত মহাশয়লৈ সশ্ৰদ্ধ গুৰু প্ৰণাম। হে নমস্য শিক্ষা সদী। যোৰহাটৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান শংকৰদেৱ ছেমিনাৰীত 1970 চনৰ পৰা 2000 চনলৈ অংক আৰু বিজ্ঞানৰ দৰে জটিল বিষয়ক সহস্ৰজনৰ বাবে সৰল কৰি অজস্ৰজনৰ মনত আপুনি অংকন কৰা শ্ৰদ্ধা আৰু কৃতজ্ঞতাৰ ছবিখন আজি আপুনি অৱসৰ গ্ৰহণ কৰাৰ 25 বছৰৰ পাছতো অম্লান হৈ আছে। হে ক্ৰীড়া সংগঠক মহান, ATPA চিল্ড ফুটবল খেল চাবলৈ গছত উঠি মানুহে গছ ভঙাৰ সময়ত খেলৰ টিকেটত বছৰ বছৰ ধৰি জিলিকি থকা 997 দত্তৰ বিখ্যাত সাক্ষৰটি 70 আৰু 80 দশকৰ মাজেৰে ডাঙৰ হোৱা আমাৰ দৰে অজস্ৰজনৰ মনৰ মণিকোঠাত আজিও জিলিকি আছে। 1963 চনৰ পৰা যোৰহাট ক্ৰীড়া সন্থাৰ লগত জড়িত হৈ 1982 চনৰ পৰা 1990 চনলৈ একেৰাহে সাধাৰণ সম্পাদক, 1991 চনৰ পৰা 2003 চনলৈ একেৰাহে সন্থাৰ সভাপতিৰ দায়িত্ব বহন কৰি আপুনি যোৰহাটৰ ক্ৰীড়া জগতলৈ আগবঢ়োৱা অমূল্য অৱদান নিশ্চিতভাৱে সময়ে মূল্যায়ন কৰিব। আপোনাৰ অসাধাৰণ নেতৃত্ব আৰু কুশলতাত মুগ্ধ অসমৰ ক্ৰীড়া জগতৰ কাণ্ডাৰীসকলে আপোনাক 1989 চনৰ পৰা 1995 চনলৈ অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক পদবীত অধিষ্ঠিত কৰিছিল। আপোনাৰ কুশল নেতৃত্বৰে এই সময়তে অসম অলিম্পিক আৰু অসমৰ ক্ৰীড়া জগতে লাভ কৰে এক বিশেষ মাত্ৰা। আপুনি আপোনাৰ সংগঠন কুশলতাৰ বাবে ৰাজ্যখনৰ কুশলতাৰ বাবে বিকশিত কৰিছে অজস্ৰ ক্ৰীড়া প্ৰতিভা। আজি আপুনি অদম্য উদ্যমেৰে সক্ৰিয়ভাৱে অভিভাৱকৰ দৰে যোৰহাট জিলা ক্ৰীড়া সন্থা তথা জিলাৰ ক্ৰীড়া জগতখনক মাৰ্গদৰ্শন কৰি আছে। মান্যবৰ এখু, আজি যোৰহাট চেমফৰ্ড ফিচাৰিষ্টিক স্কুলৰ 12শ প্ৰতিষ্ঠা দিৱসত আপোনালৈ এই গুৰু প্ৰণাম আগবঢ়াই সমগ্ৰ চেমফৰ্ড পৰিয়ালে কৃতাৰ্থ অনুভৱ কৰিছে। গলাই বস্ত্ৰ বান্ধি দুহাত কৃতাঞ্জলি কৰি কৰুণাময়ৰ ওচৰত জনাইছোঁ প্ৰণতি, আপুনি লাভ কৰক সুস্বাস্থ্য আৰু সুদীৰ্ঘ জীৱন। আপোনাৰ সেৱাৰে উদ্ভাসিত হওক আই অসমীৰ জাতীয় জীৱন। শ্ৰদ্ধাৰে চেমফৰ্ড বিদ্যালয় পৰিয়ালৰ হৈ সুৰজিৎ চলিহা অধ্যক্ষ, দিগন্ত দত্ত পৰিচালন সঞ্চালক। মই এতিয়া আমাৰ অধ্যক্ষ আৰু পৰিচালনা সমিতিৰ সভাপতি দুয়োকে এইখন প্ৰদান কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। এতিয়া মই আমাৰ ছাত্ৰ ছাত্ৰীসকলক আগলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ শিক্ষকসকল, আমাৰ অতিথিসকল মঞ্চত বহিব আৰু আমাৰ শিক্ষক শিক্ষয়িত্ৰী সকলো সন্মুখলৈ আহিব আৰু এই গুৰু প্ৰণামত আমাৰ আমাৰ সকলো ছাত্ৰ ছাত্ৰীৰ লগতে সকলো শিক্ষক শিক্ষয়িত্ৰী যিসকলৰ অক্লান্ত পৰিশ্ৰমেৰে চেমফৰ্ড ফিউচাৰিষ্টিক স্কুলে যোৱা কেইটা বছৰত ইটোৰ পিছত সিটোকৈ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। মই আমাৰ মঞ্চত উপবিষ্ট ননী দত্ত ছাৰকে প্ৰমুখ্য কৰি
আমাৰ পৰিচালনা সমিতিৰ সভাপতি যি নিজ গুণেৰে এজন সকলোৰে মাজত পৰিচিত শিক্ষাগুৰু আমাৰ ৰেক্টৰ ছাৰ প্ৰিন্সিপাল ছাৰ সকলোকে অনুৰোধ জনাইছোঁ ল'ৰা ছোৱালীকেইটাক আশীৰ্বাদ জনাবৰ বাবে ছাৰে আশীৰ্বাদটো দিব নেকি মই সমূহ ছাত্ৰ ছাত্ৰী এইখন বিদ্যালয়ৰ যিসকল আগন্তুক পৰীক্ষাৰ কাৰণে আগবাঢ়ি আহিছে সেই সকলোকে লগতে তেখেতসকলৰ লগত জড়িত হৈ থকা শিক্ষক শিক্ষয়িত্ৰী সকলোকে মোৰ শুভাশীষ জ্ঞাপন কৰিছোঁ মই আশা ৰাখিছোঁ আপোনালোকৰ চেষ্টা ফলত ছাত্ৰ ছাত্ৰীসকলে আগবাঢ়ি আহিছে আৰু এইখন চেম্পৰ্ট ফিউচাৰিষ্টিক এই বিদ্যালয়খনৰ সুনাম অৰ্জনত এই ছাত্ৰ ছাত্ৰীসকলে সফলতা লাভ কৰিব আৰু এই বিদ্যালয়খনৰ লগতে আমাৰ যোৰহাটবাসীকো লগতে অসমকো এনেধৰণৰ স্কুলখনৰ যাউতিযুগীয়া কৰি ৰখাৰ কাৰণে তেওঁলোকৰ অৱদান কৰি পুনৰবাৰ মই তেওঁলোকক মোৰ আশীষ যাচিলোঁ ভাল হওক তোমালোকৰ এই আশাৰে মই মোৰ আশীৰ্বাদ ইয়াতেই জনাইছোঁ মই এতিয়া আমাৰ আজিৰ মুখ্য অতিথি তথা আমি যাৰ ওচৰত গুৰু প্ৰণাম গ্ৰহণ কৰিছোঁ ননী দত্ত ছাৰক এই গুৰু প্ৰণামৰ তেখেতৰ অনুভৱ ব্যক্ত কৰাৰ বাবে অনুৰোধ জনাইছোঁ পৰম শ্ৰদ্ধাভাজন চেম্পৰ্ট ফিচাৰিষ্টিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি মহোদয় এই বিদ্যালয়ৰ সঞ্চালক মহোদয় ইয়াৰ অধ্যক্ষ মহোদয় শিক্ষক শিক্ষয়িত্ৰীসকল মোৰ আদৰৰ কৰ্মচাৰীবৃন্দ আজিৰ শ্ৰদ্ধাৰ উপস্থিত অতিথিবৃন্দ বিশিষ্ট অতিথিসকল মোৰ অতি আদৰৰ এই বিদ্যালয়ত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকল তেখেতসকলৰ অভিভাৱক অভিভাৱকসকল সাংবাদিক বন্ধুসকল জয় জয়তে আপোনালোক আটাইলৈকে মোৰ আদৰ সম্ভাষণ যাচিছোঁ মই আজি অভিভূত হৈ পৰিছোঁ আপোনালোকক এটা কথা মই আগতেই জনাই থওঁ মোৰ শিক্ষকতাৰ কাল বহুত বেছি মই 53 বছৰ কাল শিক্ষকতা কৰিলোঁ প্ৰথমে এখন প্ৰাইভেট স্কুলত মই 7 বছৰ শিক্ষকতা কৰিছিলোঁ তাৰপাছত 1970 চনত শংকৰদেৱ ছেমিনাৰীত মই শিক্ষকতা আৰম্ভ কৰিলোঁ 2000 চনৰ 31 জুলাই তাৰিখে তাৰ পৰা মই অৱসৰ গ্ৰহণ কৰিলোঁ কিন্তু অৱসৰ গ্ৰহণ কৰিয়ে মই বহি থকা নাই সেই চনৰ আগষ্ট মাহত যোৰহাটৰ এখন প্ৰাইভেট স্কুল দীপাংকৰ বিদ্যাপীঠত মই 16 বছৰ দিন প্ৰধান শিক্ষক হিচাপে মই তাত কাম কৰিলোঁ মই 2016 চনত বয়সৰ কাৰণে আঁতৰি আহিলোঁ তাৰ পৰা যথেষ্ট বয়স হ'ল মোৰ আজিৰ দিনটোত মোৰ 84 বছৰ 6 মাহ উকলি গ'ল মই এইটো বয়সতো আজি মই মোৰ এটা কথা আপোনালোকৰ আগত কওঁ যে মই
লগতে আজিৰ এই গুৰু প্ৰণাম অনুষ্ঠানত আমাৰ দশম মানৰ ছাত্ৰ ছাত্ৰীসকলে যি আশীষ দশম আৰু দ্বাদশ দুটা শ্ৰেণীৰ পাহৰিয়ে গৈছোঁ আমি যে হায়াৰ ছেকেণ্ডেৰী হৈ গ'লোঁ ইতিমধ্যে দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলো আছে তেওঁলোকে এইবাৰ প্ৰথম পৰীক্ষাত অৱতীৰ্ণ হ'ব এই দুয়োটা শ্ৰেণীৰ পৰীক্ষাৰ্থীসকলক মোৰ তৰফৰ পৰা শুভাশীষ জ্ঞাপন কৰিছোঁ তেওঁলোকে চমকপ্ৰদ ফলাফলেৰে সৈতে পূৰ্বৰ অভিলেখ ভংগ কৰিব বুলি আশা ৰাখিছোঁ এই আপাহতে অভিভাৱক অভিভাৱিকাসকললৈ এষাৰ কথা ক'ব খুজিছোঁ যে আপোনালোকে আমাৰ বিদ্যালয়ত আপোনাৰ সন্তানটিক গতাই দিয়াৰ বাবে আমি নথৈ আনন্দিত কিন্তু একে সময়তে আপোনালোকে নিজৰ অভিভাৱক হিচাপে নিজৰ যি দায়িত্ব যি কৰ্তব্য সেইখিনি যাতে সমূলি অৱহেলা নকৰে তাৰ বাবে অনুৰোধ জনাইছোঁ আৰু মই নিজৰ অভিজ্ঞতাৰ পৰা এটা কথা ক'ব খুজিছোঁ যে আজি এই পৃথিৱীখন ইমান এক জটিল সন্ধিক্ষণত উপনীত হৈছে চাৰিওফালে আমি দেখিছোঁ যুৱ প্ৰজন্মৰ সন্মুখত এই উঠি অহা ল'ৰা ছোৱালীবিলাকৰ সন্মুখত বিপথে যোৱাৰ বিভিন্ন প্ৰলোভন চৌপাশে তাহাঁতক হাত বাউল দি মাতি আছে এই প্ৰলোভন নেওচি ল'ৰা ছোৱালীবিলাক যাতে সৎ পথত থাকিব পাৰে অভিভাৱকৰ অগোচৰে যাতে ল'ৰা ছোৱালীবিলাক অবাতে যাব নোৱাৰে তাৰ বাবে আটাইতকৈ প্ৰয়োজনীয় কথাটোৱে হ'ল নিজৰ সন্তানৰ লগত পিতৃ মাতৃয়ে সদায় বন্ধুৰ দৰে আচৰণ কৰিব লাগে সৰু অৱস্থাৰ পৰা সিহঁতক অভিভাৱক হিচাপে শাসন কৰাতকৈ কিবা এটা সুধিলে এইটো তই জানিব নাপায় এইটো কৰিব নাপায় এই ধৰণেৰে তাহাঁতৰ মনবিলাকক কিবা এটা বাধা এখনৰ নিজৰ মাজত আৰু সন্তানৰ মাজত বাধাৰ প্ৰাচীৰ এখন যাতে আমি থিয় কৰাই নিদিওঁ তাৰ প্ৰতি আমি সচেতন হোৱা উচিত আৰু তেনেদৰে সৰুৰে পৰা পিতৃ মাতৃয়ে যদি সন্তানৰ লগত বন্ধুৰ দৰে ব্যৱহাৰ কৰি বন্ধুত্বসুলভ আন্তৰিকতাৰ যদি এটা সম্পৰ্ক গঢ়ি তুলিব পাৰে তেতিয়াহ'লে সেই সন্তানে নিজৰ মনলৈ অহা বিভিন্ন দ্বিধা দ্বন্দ্ব সংঘাত সকলোবিলাক মুকলিকৈ নিজৰ দেউতাকক নিজৰ মাকক ক'বলৈ সংকোচ বোধ নকৰিব আৰু তেনেকুৱা এটা অৱস্থা তেনেকুৱা এটা পৰিৱেশ আপুনি ঘৰখনত যদি সৃষ্টি কৰিব পাৰে আপুনি নিশ্চিত থাকিব পাৰে আপোনাৰ ল'ৰাটো আপোনাৰ ছোৱালীজনী কেতিয়াও অবাতে যোৱাৰ ভয় নাথাকে মই এই এষাৰ কথা অভিভাৱক অভিভাৱিকাসকললৈ বুলি আগবঢ়ালোঁ আৰু বিশেষ নকওঁ এইখিনি কথাৰেই আজিৰ এই অনুষ্ঠানৰ সাফল্য কামনা কৰি সকলোলৈকে ধন্যবাদ জনাইছোঁ দুয়োজন আমাৰ আজিৰ বক্তালৈকে ধন্যবাদ জনাইছোঁ আমাৰ দ্বাদশ শ্ৰেণীও এইবাৰ প্ৰথমবাৰ আমি অকণমান এফিলিয়েশ্যনটো পোৱা দেৰি হ'ল কাৰণে প্ৰথম আমি যেতিয়া ক্লাছ 11 আৰম্ভ কৰিলোঁ আমাৰ ছায়েন্সটো আৰম্ভ কৰিব নোৱাৰিলোঁ আমি আৰ্টছ আৰু কমাৰ্চ আৰম্ভ কৰিলোঁ আৰু আমাৰ চবতকৈ সকলোতকৈ ডাঙৰ গৌৰৱ আৰু সকলোতকৈ ডাঙৰ কথাটো আছিল যে আমাৰ স্কুলৰ টপাৰ আমাৰ লগতে হায়াৰ ছেকেণ্ডেৰী পঢ়াৰ যিটো সাহস কৰি আমাৰ লগত থাকিলে গতিকে এই ল'ৰা ছোৱালীবিলাকে আমাৰ বিদ্যালয়খনক এবাৰ প্ৰথমবাৰৰ বাবে দ্বাদশ শ্ৰেণীৰ পৰীক্ষালৈ লৈ যাব তেওঁলোকৰ বাবে আৰু আমাৰ দশম শ্ৰেণীৰ সকলো ল'ৰা ছোৱালীৰ বাবে আমি আপোনালোকৰ পৰা সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে আপোনালোকৰ এই ল'ৰা ছোৱালীহঁতৰ এই স্কুলখনে যাতে এই বৰ্ষত সমগ্ৰ ৰাজ্যৰ সন্মুখত
উজ্জ্বলি উঠিব পাৰে তাৰ বাবে শুভকামনা বিচাৰি আমি এই গুৰু প্ৰণাম অনুষ্ঠানটোৰ ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ আমি আপোনালোকক এটা কথা কৈছোঁৱেই যে আমি প্ৰথম বছৰ ছায়েন্স আৰম্ভ কৰিব নোৱাৰিলোঁ কাৰণ আমাৰ এফিলিয়েশ্যন পোৱা দেৰি হৈ গ'ল আমি যোৱা বছৰ আৰম্ভ কৰিলোঁ আৰু সকলোতকৈ ডাঙৰ কথাটো আছিল যে আমি সকলোৱেই এটা চিন্তাত আছিলোঁ যে ছায়েন্সে আমি আৰম্ভ কৰিম এই মাক দেউতাকবিলাকে কি সাহসত ল'ৰা ছোৱালীটো আমাৰ ঠাইত দিব ইমান আগৰ পৰা আজিকালি ছায়েন্সৰ প্ৰতিযোগিতামূলক প্ৰস্তুতি হয় এখন নতুন বিদ্যালয় সকলোৰে ইমান সাহসো নাথাকে যে নতুন বিদ্যালয় এখনত ছায়েন্স পঢ়িবলৈ দিব আৰু আমি বিচাৰি আমি সকলোৱে বিচাৰি আনিছোঁ মনোজ হাজৰিকা ছাৰ আপোনালোকৰ লগত চিনাকি কৰি দিছোঁ মনোজ হাজৰিকা ছাৰ আমাৰ ছায়েন্সৰ আমাৰ ৰেক্টৰ আৰু গোটেই এই হায়াৰ ছেকেণ্ডেৰী ছায়েন্সটো তেখেতে চাইছে আৰু আমি ভবাতকৈ বহু বেছি তেখেতে উদ্যমেৰে সৈতে তেখেতে এই প্ৰচেষ্টা ব্যৱস্থাটো আগবঢ়াই দিয়াৰ চেষ্টা কৰিছে ছাৰ আমাৰ ওচৰৰে ডেৰগাঁৱৰ কমলদৰা মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক আৰু তেখেতে বহুত এলুমিনি আজি ভাৰতবৰ্ষৰ বিভিন্ন স্থানত অতি গৌৰৱেৰে কাৰ্য সম্পাদন কৰি আছে ছাৰৰ বিষয়ে আমি বহুত শুনিছোঁ আৰু আমি আশা কৰিম যে এই বছৰ আমি এই আৰ্টছ আৰু কমাৰ্চৰ আমাৰ ৰিজাল্ট হ'ব কিন্তু অহা বৰ্ষত যদি আমি ছায়েন্সলৈ যাম নিশ্চিতভাৱে আমাৰ তলৰ শ্ৰেণীৰ পৰাই ছাৰে ছায়েন্সটো অকণমান ঠিক কৰি অনাৰ এটা প্ৰয়াস কৰিছে আৰু তাৰ সুফলাফল নিশ্চিতভাৱে আমি পাম এইকেইদিন ছাৰক চিনাকি কৰি দিয়াৰ সুবিধা পোৱা নাছিলোঁ আজি আমাৰ জ্যেষ্ঠ অভিভাৱকবিলাকো আছে গতিকে ছাৰক সকলোৰে সন্মুখত চিনাকি কৰি দিলোঁ সকলো সুসন্ধ্যা সকলোলৈকে মোৰ শ্ৰদ্ধা আৰু সেৱা যাচিছোঁ বিশেষকৈ দ্বাদশ আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ হৈ মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ সকলো ভালদৰে উত্তীৰ্ণ হওক সুখ্যাতিৰে উত্তীৰ্ণ হওক শিক্ষকসকলৰ লগত ছাত্ৰসকলৰ সমন্বয় গঢ়ি উঠক সেই আশাৰে উপনিষদৰ দ্বিতীয় শ্লোক এটিৰে মই সকলোৰে ওচৰত প্ৰাৰ্থনা জনাইছোঁ এইটো হ'ল সহানুভৱতু সহানু ঘনকটো সহবীৰ্যম কৰবাবহৈ তেজস্বিনা বদ্ৰিতা বস্তু মা বিদ্ৰিষাবহৈ সকলোৰে মংগল হওক ধন্যবাদ আমি অনুষ্ঠানলৈ আগবাঢ়িম